নমস্কাৰ মোৰ নাম অৰিস্মিতা শৰ্মা স্বাগতম জনাইছো পুনৰ এটি নতুন ভিডিঅ'লৈ মোক ভিউৱাৰ্ছ এগৰাকীয়ে কমেন্ট কৰিছিল যে মই সূতাডাল ওপৰলৈ উলিয়াব পৰা নাই মই ঘৰতে নতুনকৈ চিলাই মেচিন শিকি আছো তেওঁৰ বাবে এই ভিডিঅ'টো বিশেষ উপযোগী বুলি ভাবো আৰু যিসকলে এই প্ৰবলেমটো ফেচ কৰি আছে তেওঁলোকৰ বাবেও উপযোগী বুলি ভাবো তেন্তে আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ তো আহক আমি ববিন কেছটোৰ কেনেকৈ ভৰাই প্ৰথমতে আপোনালোকক হেতু মই দেখুৱাম তাৰ পাছত সূতাটো কেনেকৈ উলিওৱা যায় হেতু আপোনালোকক মই দেখুৱাম এতিয়া চাওক মই ববিন কেছটোত সূতা ভৰাই পেলাই ইয়াতে ভৰাই দিম এনেদৰে দেখুৱাৰ নিচিনাকৈ তাৰ পাছত এই ঘাটটোৰে আপোনালোকে সূতাটো উলিয়াই দিব দেখিছেনে এনেকৈ আপোনালোকে সদায় উলিয়াই আনিব লাগে বহুতে এই কামটো নকৰে তাৰ বাবে উলিয়াব নোৱাৰে মই নিউ কামাৰখিনি কথা কৈছো আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছো এয়া চাওক এয়া ঘাটটোৰে সামান্য এনেকৈ টানি পেলাই সূতাটো উলিয়াই আনিব লাগে এতিয়া আমি এই ববিন কেছটো তলত ফিট কৰিম এতিয়া আপোনালোকে মেচিনটোৰ চকৰিটো যেটো আমি হাতেৰে ঘূৰাও সেইখিনি অকনমান চলাই পেলাই ইয়া চাওক অকনমান মই চলাই দিছো চলাই পেলাই ইয়া তলত ইয়া ঘাটটোত আমি ফিটিং কৰি লম এটো সকলোৱে জানে তথাপি মই দেখুৱাই দিছো ইয়া দেখিছে মোৰ ববিন কেছটো ফিটিং হৈ গল এতিয়া আমি সূতাটো উলিয়াম দেখিছে এতিয়া বেজিত মোৰ যেটো সূতা ভৰুৱা আছিল সেই সূতাডালেৰে আমি তলৰ সূতাটো উলিয়াই আনিব লাগিব এতিয়া মই দেখুৱাই দিছো চাওক এয়া ববিন কেছটো এনেকৈ ভৰালো ভৰাই পেলাই ঢাকনিখন মাৰি দিলো এতিয়া মই এয়া চাওক বেজিটো অকনমান সুমাই দিছো দেখিছেনে সুমাই দি মই এনেকৈ এয়া চাওক সূতাটো উলিয়াই আহিছে এয়াই খুবেই সহজ হয় ইয়াৰ মাজতো যদি আপোনালোকৰ কিবা দুমুজা আছে মোক সুধি